শ্বহীদ দিৱসত দেশৰ কাৰণে প্ৰাণ দিয়া শ্বহীদসকলক মনত কৰোঁ। লগতে সেই মহাপুৰুষসকলকো মনত কৰোঁ যিসকলে দেশৰ স্বাধীনতাৰ কাৰণে নিজক বলিদান দিছিল। সৰ্বপ্ৰথমে শ্বহীদ দিৱস 30 জানুৱাৰীত পালন কৰা হয় আৰু দ্বিতীয় শ্বহীদ দিৱস 23 মাৰ্চত পালন কৰা হয়। দুটাই শ্বহীদ দিৱসত বেলেগ বেলেগ কাৰণত বেলেগ বেলেগ ঠাইত পালন কৰা হয়। কিন্তু 30 জানুৱাৰী শ্বহীদ দিৱসত মহাত্মা গান্ধীৰ লগতে সেইসকলৰ কাৰণে শ্ৰদ্ধাঞ্জলি দিয়া হয় যিসকলে দেশৰ স্বাধীনতা আন্দোলনত যুদ্ধ কৰোঁতে নিজৰ প্ৰাণ দিছিল। আহা আমি এতিয়া জানিম শ্বহীদ দিৱসত কিয় মহাত্মা গান্ধীক মনত কৰা হয়। মহাত্মা গান্ধীয়ে কৈছিল, নিজে এই যোগ্য হোৱা যি আপুনি দেশত চাব বিচাৰে। মহাত্মা গান্ধীৰ জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। তেওঁৰ আচল নাম আছিল মোহনদাস কৰমচান্দ গান্ধী। তেওঁৰ দেউতাকৰ নাম আছিল কৰমচান্দ গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাই। সৰুৰে পৰা তেওঁ সত্যবাদী আছিল। লগৰ বন্ধুৰ পৰিৱৰ্তে কিতাপেই আছিল তেওঁৰ একমাত্ৰ বন্ধু। তেওঁ নিজৰ দুখ স্বীকাৰ কৰিছিল আৰু তাক শুধৰাবলৈ কুণ্ঠিত নহৈছিল। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ বিলাতত আইন পঢ়িবলৈ যায় আৰু বেৰিষ্টাৰ ডিগ্ৰী লাভ কৰে। স্বদেশলৈ ঘূৰি আহি তেওঁ ওকালতি আৰম্ভ কৰিলে। তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈ তাত কৃষ্ণাংগ মানুহৰ ওপৰত শ্বেতাংগ লোকে কৰা অত্যাচাৰৰ উৎপীড়নৰ অহিংসাৰে প্ৰতিবাদ কৰিলে। ইয়াৰ পাছত ভাৰতলৈ ঘূৰি আহি তেওঁ ভাৰতীয় ৰাজনীতিত যোগ দি ভাৰতত ইংৰাজে চলোৱা অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলন গঢ়ি তুলিলে। গোটেই ভাৰতত এই আন্দোলন বিয়পি পৰিল। মহাত্মা গান্ধী আৰু তেওঁৰ অনুগামীসকলে বহুবাৰ কাৰাবৰণ কৰিলে। আহা আমি এতিয়া জানিম মহাত্মা গান্ধীৰ মৃত্যু কেনেকৈ হৈছিল। 30 জানুৱাৰী 1948 চনত বিৰলা ভৱনত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক গুলী মাৰি হত্যা কৰা হৈছিল। তেওঁ তাত সদায় সন্ধিয়া প্ৰাৰ্থনা কৰিবলৈ গৈছিল। সেই সময়ত মহাত্মা গান্ধীয়ে প্ৰাৰ্থনা কৰিবলৈ গৈ আছিল তেতিয়াই নাথুৰাম গডছে ভৰি চুবলৈ তলত প্ৰণাম জনালে আৰু ওচৰৰ পৰাই 3 গুলী এৰি দিলে। সেই সময়ত মহাত্মা গান্ধী মানুহৰ মাজত আছিল আৰু নাথুৰাম গডছে প্ৰাৰ্থনা সভা যোৱাৰ আগতে মহাত্মা গান্ধীক হত্যা কৰি দিছিল। হত্যাৰ পিছত নাথুৰাম গডছক ধৰি জেললৈ লৈ গ'ল আৰু সোধাপোছা কৰা হ'ল। ন্যায়ালয়ত লৈ সোধাপোছা কৰাৰ পিছত 15 নৱেম্বৰ 1949 চনত নাথুৰাম গডছক ফাঁচি দিয়া হ'ল। এই কাৰণে 30 জানুৱাৰীত মহাত্মা গান্ধীক মনত কৰা হয়। এই দিনতে শ্ৰদ্ধাঞ্জলি সভাত আয়োজন কৰা হয়। আৰু আপোনালোকক কৈ দিম যে এই দিনত ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰক্ষামন্ত্ৰী আৰু ভাৰতীয় সেনাবাহিনীয়ে ৰাজঘাটত শ্ৰদ্ধাঞ্জলি দি সন্মান কৰে আৰু মহাত্মা গান্ধীৰ লগতে অন্য শ্বহীদক মনত কৰি 2 মিনিটৰ কাৰণে মনো প্ৰাৰ্থনা কৰা হয়। ইয়াৰ উপৰিও 23 মাৰ্চকো শ্বহীদ দিৱস হিচাপে পালন কৰা হয় কাৰণ 23 মাৰ্চত 1971 চনত ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক ফাঁচি দিয়া হৈছিল। গতিকে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে 23 মাৰ্চত শ্বহীদ দিৱস হিচাপে পালন কৰা হয়।